দিলে তথাপি নহয় পানী নাইকিয়া ৰৈ ৰৈ বিনালে গুৱাহাটীবাসীয়ে পানী দেখোন ওলাই যাব নোখোজে কোটি কোটি টকাৰে চুপাৰ চাকাৰ আনিলে তথাপি পানী ওলাব নোখোজে আমাৰ ভৰলুটো ৬০-৭০ ফুট অৰিজিনেল বহল এই ভৰলুটো অতি সোনকালে ইভিকশ্যন কৰিব লাগে কাৰণ বহুত এনক্ৰ'চাৰেৰে ভৰি আছে এনক্ৰ'চাৰ শুড বি ইভিক্টেড ভৰলুৰ অৰিজিনেল ভৰলুটো আমাক লাগিব আৰু চানপানীৰ পানী ডাইভাৰ্ট কৰিব লাগিব শৰণীয়াৰ পানী ৰাস্তা ৰোডেদি ভৰলুত পেলাব লাগিব গতিকে আমাক ডাইভাৰ্চনটো অতি প্ৰয়োজন জানো বুজো তথাপিতো পানী আমি ডুবো সপোনৰ গুৱাহাটী আজি বানপানীৰ তলত গেলা পানী সোমাইছে নদী মাৰ্চিডিজত গেলা পানী সোমাইছে নদী মাৰ্চিডিজত ৰৈ ৰৈ বিনালে গুৱাহাটীবাসীয়ে বানপানী যাব কেতিয়া কোটি কোটি টকাৰে ভৰলু খান্দিলে তথাপি নহয় পানী নাইকিয়া ৰৈ ৰৈ বিনালে গুৱাহাটীবাসীয়ে পানী দেখোন ওলাই যাব নোখোজে কোটি কোটি টকাৰে চুপাৰ চাকাৰ আনিলে তথাপি পানী ওলাব নোখোজে জানো বুজো তথাপিতো ডুবো জানো বুজো তথাপিতো ডুবো পানীৰ আমি শিহু সপোনৰ গুৱাহাটী আজি বানপানীৰ তলত গেলা পানী সোমাইছে নদী মাৰ্চিডিজত গেলা পানী সোমাইছে নদী মাৰ্চিডিজত নদী